নমস্কাৰ ফাৰ্ষ্ট অন খবৰ পৰিকত এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ কিয়নো ৰাজ্যত অব্যাহত আছে বানপানীৰ শেহতীয়াকৈ কালৰূপ আৰু ৰহাৰ 12 পুজিয়াৰ বোকাবিলত সংঘটিত হৈছে এক কৰুণ ঘটনা আৰু বাহৰে পানীত উটি গ'ল তিনিটি কিশোৰ দুজনৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে ফাৰ্ষ্ট অন খবৰ পৰিকত জনাই আছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰহাৰ 12 পুজিয়া বোকাবিলত সংঘটিত হৈছে এক কৰুণ ঘটনা সন্ধানহীন কিশোৰটিৰ নাম ভূপেন বৰদলৈ বুলি জানিব পৰা গৈছে আৰু জানিব পৰা মতে 12 পুজিয়া বৰদলৈ চুকৰ ভূপেন বৰদলৈ অৰূপ বৰদলৈ আৰু পৰশমণি নাথ নামৰ দুই বন্ধুসহ দেওবাৰে বোকাবিলৰ পানীত ডুব যোৱা পথেৰে খোজকাঢ়ি গৈ থাকোঁতে হঠাৎ পিছলি পানীৰ সোঁতত উটি যায় আৰু ফাৰ্ষ্ট অন খবৰ পৰিকত এই খবৰ জনাই আছোঁ কিন্তু সৌভাগ্যক্ৰমে অৰূপ আৰু পৰশমণি ৰক্ষা পৰে যদিও সন্ধানহীন হয় ভূপেন আৰু পিছত SDRFে ভূপেনৰ সন্ধানত অভিযান চলাইছে যদিও অদ্যপি ভূপেনৰ কোনো সন্ধান ওলোৱা নাই আমি জনাই আছোঁ ব্ৰেকিং নিউজ বানপানীৰ শেহতীয়া কালৰূপ অব্যাহত আছে ৰাজ্যত আৰু ৰহাৰ 12 পুজিয়া বোকাবিলত সংঘটিত হৈছে এই কৰুণ ঘটনা বাহৰি পানীত উটি গ'ল তিনিটি কিশোৰ দুজনৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ ল'ৰা তিনিটা ফুৰিব আহিছিলে পানী চাব আহিছিলে চাব আহোঁতে মানে সিহঁতে তিনিজনে এজনে কেৰম খেলিবলৈ গৈছিলে বাকী দুজনে আমাৰ নামানে যিজনে কেৰম খেলিবলৈ গৈছিলে সেইজন মানে বাচিলে বাকী দুজন পানীত উটি গৈছিল আৰু তাৰে লগৰ এজন মানে কিবা পিট পালে তাতে ধৰি মানে অলপ সময় থাকিলে ইয়াত খবৰ পালে মানুহে আহি তেখেতক বচালে বাকী এজনক এতিয়াও মানে বিপুল বৰদলৈ বুলি কয় তেখেত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰী পঢ়ি আছে তেখেতক এতিয়াও মানে বিচাৰি সুযোগ পোৱা নাই SDF বাহিনী গৈছে কি হয় নাজানো কোন ঠাইত আছে কথাটো এইটো অলপ আগত ছাগলী জান বুঢ়ালগুৰি ছাগলী জান